হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, লগতে নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেল ইনচানা আমিনলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকৰ দুৱাৰ আশীৰ্বাদ আমাৰো ভাল। আজি ভিডিঅ'ৰ আৰম্ভণিতে মই মোৰ বাৰান্দা তথা বাহিৰৰ বাগিচাত থকা ফুলকেইপাহেৰে আৰম্ভ কৰিলোঁ। ফুলকেইপা এইখিনি সময়ত ইমান ধুনীয়াকৈ ফুলিছে, মানে আৰু কি ক'ম, একদম চালে মানে চকু জুৰি যায়, একেবাৰে আৰাম লাগি যায় চকুত। আপোনালোকে ডাইৰেক্ট কেৰাহী গেছৰ ওপৰত দিয়া দেখিলে, লগতে তেল দিয়া দেখিলে, তাৰ মানে হ'ল এনেকুৱা ধৰণৰ কথা যে মই মানে ইয়াৰ আগত কি কৰিছোঁ তাৰে ভিডিঅ' মই এটাও বনোৱা নাই। ডাইৰেক্ট একেবাৰে দুপৰীয়াৰ আহাৰ যেতিয়া বনাওঁ মই তেতিয়াৰ পৰা ৰেকৰ্ড ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো আজি পাই পেলাই এইটো নাভাবিব যে এই ভিডিঅ'টো যোৱাকালিৰ বা আজিৰ। এই ভিডিঅ'টো মই ৰেকৰ্ডিং কৰিব আজি মোটামুটি 5-6 দিনমান হ'ল। যি চব্জি ইয়াতে মই বনাই দেখুৱাইছোঁ, মানে মই বনোৱা নাই, বৌয়ে বনাইছে। এই চব্জি আমাৰ কেতিয়াবাই পেটত গৈ হজম হৈ নোহোৱাও হ'ল। যাক বেয়া নাপাব যে লেটকৈ ভিডিঅ' দিছোঁ বা আগৰ ভিডিঅ'বোৰ আজি দিছোঁ। হাউচৱাইফ মানুহটো, লগতে বহুত কাম কাজ থাকে, চলি পলি আছে সৰু, কি কৰিম, একদম সময় নাই। তাতে যদি কোনোবাই অকণমান সহায় কৰি দিয়ে তথাপি বেলেগ কথা, যিহে মনে মনে কৰিব লগা হয় ভিডিঅ', কি ক'ম। যি কি নহওক আপোনালোকে ৰেচিপিটো দেখক। ইয়াতে আৰু ক'ব লগা একো নাই। কি কি দিছে আপোনালোকে জানে। প্ৰথমতে তেল দিছে, তাৰপিছত পিঁয়াজ, তাৰপিছত লৰাইছে, তাৰপিছত দিছে ধনিয়াৰ গুড়া, তাৰপিছত মানে কি কয়চোন মুৰ্গীৰ মাংসখিনি ঢালি দিছে, লোকেল মুৰ্গীৰ, তাৰপিছত দিছে আৰু জিৰাৰ গুড়ি অকণমান, আকৌ বিলাহী, নিমখ, তেজপাত দিছে দেই প্ৰথমতে তেলৰ সেইখিনিতে। তাৰপিছত এইখিনি ভালদৰে লৰাই লৈ আছে। ৰ'ব, এতিয়া লৰা নাই, লৰাবহে এতিয়া। মিক্স কৰি ল'ব, তাৰমানে এইয়া ষ্টাৰ্ট কৰি দিছে লৰোৱা। ভালকৈ লৰাব, ঠিকছে লৰাব, লৰাই 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 ঢাকনাখন মাৰি থৈ দিব। একচুৱেলি আজি মই এটা বেলেগ ফৰ্মত আছোঁ। মানে মই একদম মোৰ নিজৰ, মানে মই যেনেকৈ ঘৰত বকি থাকোঁ ঠিক তেনেকুৱা ফৰ্মত আছোঁ। কিয় বা আজি মোৰ মন যোৱা নাই একদম ষ্টেণ্ডাৰ্ড কৰি সেনেকৈ ধুনীয়া লিখিত ভাষাত কথা ক'ব। আজি মোৰ একদম মন যোৱা নাই। আজি মোৰ মন গৈছে যে মই যেনেকৈ কথা কওঁ মই তেনেকেই আজি ভিডিঅ' বনাম। আৰু সঁচা কথা ক'ব গ'লে বহুদিন পিছে পিছে ভিডিঅ' দিওঁতো মই মানে মাজে মাজে মানে হেৰিবিলাক পাহৰি যাওঁগৈ একদম। মানে যিটো ভিডিঅ' বনাওঁতে যিটো লেংগুৱেজ মই ব্যৱহাৰ কৰোঁ সেই লেংগুৱেজটো মই পাহৰি যাওঁ, যে কি ধৰণৰ লেংগুৱেজত মই যোৱাটো ভিডিঅ' বনাইছিলোঁ। কি ক'ম, ক'লোই নহয়, একেবাৰে চলি পলি থকা মানুহ, বহুত টেনশ্যন মূৰত। কিন্তু তথাপিও আজিৰ এই ভিডিঅ'টো মই কিবা কষ্ট কৰি অকণমান সময় ওলাই সেনেকৈ বনাইছোঁ। আপোনালোকেও অকণমান সময় লৈ পেলাই চাব। আৰু যদি ভাল লাগে, কিবা বেয়া লাগে, তলত প্লিজ কমেণ্ট কৰি সেনেকৈ জনাব যে আজিৰ এই ভিডিঅ'টোত এইখিনি বেয়া লাগিছে বা এইখিনি ভাল লাগিছে। কি কৰিম, দুখৰ কপাল, ভিউজো নাই, লগতে কমেণ্টছো নাই। আচলতে দুখ মোৰো দিয়েচোন, ৰেগুলাৰ ভিডিঅ' আপলোড নকৰোঁ। এতে দেখিছেনে আমাৰ বৌয়ে কি কাম কৰিছে। ইফালে দিছিল প্ৰথমতে ডাঙৰ গেছটোত, তাৰপিছত আকৌ ইয়াৰ পৰা গুচাই লৈ যায় সৰু চোলাটোত দি সেনেকৈ আকৌ সৰু চোলাৰ পৰা এতিয়া চৌকাত ট্ৰান্সফাৰ কৰি দিছে চব্জিখিনি। আৰু ইফালে ডাঙৰ চৌকাটোত বহাই দিছে ভাত, আৰু ইফালে দালিত, কিছুমানে ফুৰণ বুলিও কয়, আমি কিন্তু তেলানী বুলিয়ে কওঁ। দালিত তেলানী মাৰি আছে। আৰু ইফালে ভাজি বহাই দিবৰ কাৰণে পূৰা ৰেডি হৈ গৈছে। দেখছে আমাৰ বৌ কি টেলেণ্ট। পিঁয়াজ একদম ডাইৰেক্ট কেৰাহীৰ লগতে বহাই দিছে। মানুহে আগত কেৰাহী গৰম হয়, তাৰপিছত তেল দিয়ে, তাৰপিছত পিঁয়াজ দিয়ে, কিন্তু আমাৰ বৌৰ ইমান সময় নাই, শ্বৰ্টকাটত মাৰি দিছে একেবাৰে। কি ক'ম আৰু, বেয়া টেলেণ্ট কিন্তু মাইকীজনীৰ গাত। আৰু সঁচাকৈ টেলেণ্ট বহুত। বা দেখিছেনে কি একদম ৰং বিৰং একদম সেউজীয়া হালধীয়া, মানে সেইটো হালধি দিয়া কাৰণে হালধি হৈছে দেচোন, সেউজীয়া হালধীয়া, আকৌ কি কি ৰং আছে ইয়াতে, ৰঙা। বাহ, ৰামধেনু ৰঙৰ চব্জি বনাইছে আজি, কিন্তু টেষ্টি লাগে। এয়া একদম শেষৰ ফালে গৰম মছলা দি দিছে। আচ্ছা, আমাৰ চব্জিখিনিত কিন্তু এতিয়ালৈকে আমি জলকীয়াৰ গুড়ি দিয়া নাই, কাৰণ আমাৰ সৰু সৰু চানা পোনা আছে তো, সিহঁতৰ কাৰণে উঠাই থ'ব লাগিব। সিহঁতৰ কাৰণে উঠাই থৈ পেলাই ইয়াতে জলকীয়াৰ গুড়ি দিব। আৰু এইফালে আমাৰ ৰামধেনু ৰঙৰ চব্জি আকৌ এবাৰ লৰাই দি আছে বৌয়ে। এইবিলাক ভিডিঅ'হে মই কৰিছোঁ। ভিডিঅ' মানে কি, আমাৰ গেছৰ ওপৰত এটা ৰেক আছে, মই ৰেকত মোবাইলটো থৈ দিছোঁ, বাকী ইফালে যি হৈ আছে চব ৰেকৰ্ড হৈ আছে আৰু মই মৰমতে আছোঁ। এয়া সৰু সৰু চানা পোনাৰ কাৰণে বৌয়ে উঠাই থৈ দিল। এতিয়া দিছে ৰং গুড়ি। বৌয়ে কৈছে চাচোন অকণমান দেখাই দেচোন মই কি ৰং গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু এইটো হ'ল এভাৰেষ্টৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ।
জ্বলা আছেনে নাই নাজানো, কিন্তু ৰংটো মজা হয় একদম। আৰু এয়া আমাৰ ৰামধেনুৰ চব্জিখিনিত অকণমান নিমখ কম লাগিছে, চ' বৌয়ে অকণমান আৰু ঢালি দি আছে নিমখ। নহয়, ইংৰাজীত কি কয়? কি কয়চোন? স্প্ৰিংকল কৰি দি আছে। চ' এয়া ৰামধেনুৰ চব্জি প্ৰায় ৰেডি। এতিয়া নমাই লোৱা হ'ব, মানে গেছটো অফ কৰি দিম। তাৰমানে কি হৈছিল, চব্জিখিনি আগতেই হৈছে, কিন্তু মই দেখুওৱা নাই। সেইকাৰণে মই কি কৰিছোঁ, বৌক কৈছোঁ চব্জিখিনি ননমাবি, মই দেখাম, দেখাই পেলাই অফ কৰি দিম, সেনেকৈ দেখাম। আৰু এইফালে হৈ গ'ল মাংসৰ চব্জি। যেতিয়া বহাই দিছিল তেতিয়া বহুত হেন লাগিছিল, এতিয়া যাই অকণমানহে হৈছে, কিন্তু বেয়া টেষ্টি হৈছিল। সোৱাদটো একজেক্টলি এতিয়া ইমান ভালকৈ মনত নাই, কিন্তু মোৰ এইখিনি মনত আছে যে ভাল হৈছিল। আৰু ইয়াত দালি, আৰু এইখিনি তাৰ আগৰ ৰাতিৰ তিলৰ চব্জি আছিল। চ' এয়া ভাত লৈ বহি গৈছোঁ, ভাজি আৰু মুৰ্গীৰ মাংসৰ চব্জি। আৰু এইটো ইয়াৰ আগৰ ভিডিঅ'ত যে মই আপোনালোকক মেখেলা চাদৰ দেখুৱাইছিলোঁ যে মোৰ হাজবেণ্ডে এনিভাৰ্চাৰী গিফ্ট দিছে, চ' এইটো চিলাই অনা হৈছে। এইটো হ'ল চাদৰৰ এনেকৈ পুতি কাটিছে, একদম ধুনীয়াকৈ চাদৰৰ লগত মিলাই। আৰু এয়া হ'ল ব্লাউজটো কিন্তু বহুত ধুনীয়া হাত দীঘল হৈছে। ইয়াতে মানে যিটো পটি আছিলে, দুটা পটি, সেই পটি দুটা মিক্স কৰি একেলগে মানে পটিটো লগাই দিছে। ছিংগল পটি নিদি ডাবল পটি দিছে, যাৰ কাৰণে হাতখন দীঘল হৈছে। মোৰ কাৰণেতো ভালেই লাগিছে। আপোনালোকৰ কেনে লাগিছে তলত কমেণ্ট কৰি জনাবচোন। আৰু এইটো মোৰ আগৰ ব্লাউজটো, যিটোৰ জোখত মই এইটো ব্লাউজ ল'ব দিছোঁ। আৰু এই ব্লাউজটোৰ হাতখনত এনেকুৱা মই লেচ লগাইছোঁ, হাতখন আৰু পিঠিৰ তলেৰে যিটো থাকে, কি কয়চোন, মানে কমৰৰ এইখিনি যিটো থাকে সেইটোত। চ' ইয়াৰ পিছত পাৰ্চেল আহিছিল দুটা, তাকে চাই আছোঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ খুদা হাফিজ।